পোনপ্ৰথমে আছাম এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে কাষত থকা ঘণ্টিটো বজাই দিব। তো কি খবৰ মোৰ বন্ধুসকল, আমি এতিয়া গৈ আছোঁ হাউলি ৰাস পূজাত আৰু এটা মোৰ নতুন ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মোৰ লগত আছে কমলনাথ। আমি স্কুটিত গৈ আছোঁ, ৰাতি এন্ধাৰ হৈছে আৰু ৰাস্তা কাষে গৈ আছোঁ, অলপ ভয়ো লাগিছে, গাড়ী চাড়ী অহা যোৱা কৰি আছে। ত' আমি হাউলিত লগ পাম, আমাৰ লগত গৈ থাকিব, ভাল লাগিব, তাত বহুত এনজয় কৰিম। ত' বলক তেনেহ'লে আমাৰ লগত একেলগে। বন্ধুসকল আমি এতিয়া গৈ আছোঁ ৰাস্তা কাষে কাষে স্কুটিত, গাড়ী অহা যোৱা কৰি আছে, তেনেহ'লে বলক। আৰু কিছু সময় লাগিব, আমি গৈ আছোঁ এতিয়া। বলকচোন গৈ থাকোঁ, কিমান কেতিয়া গৈ পাওঁ। বন্ধুসকল বহুত ভিৰ লাগি আছে, বহুত ট্ৰেফিক জাম, আৰু মাজে মাজে আমি গৈ আছোঁ। এয়া দেখিছে আপোনালোকে পুৰা গাড়ীৰ ভিৰ। তো বন্ধুসকল, এইখন হ'ল হাউলি ৰাস মন্দিৰৰ প্ৰথমখন গেট, অৰ্থাৎ প্ৰথমখন তৰণ। চ' বলকচোন গৈ থাকোঁ, ভিতৰত কি দেখা পাম। মানুহ কিন্তু বহুত ভিৰ লাগিছে দেই, এতিয়া চাওঁ, বহুত কষ্ট হ'ব যাওঁতে। আৰু এইবোৰ হ'ল ৰাস মন্দিৰৰ দেৱ দেৱীৰ প্ৰতিমূৰ্তি, শিৱ, নৰসিংহ, বিভিন্ন শ্ৰীকৃষ্ণৰ বহুত ৰূপ, যি ৰূপ আছিল ইয়াত চব দেখুওৱা হৈছে। শ্ৰীকৃষ্ণৰ লীলাবোৰ সকলোবোৰ দেখুওৱা হৈছে। লগতে এয়া মানুহ কিমান যে ভিৰ হৈছে, মানে ক'ব নোৱাৰিছোঁ আৰু কিমান ভাল লাগিব আজি ইমান মানুহৰ মাজত গৈ। বহুত ভাল লাগিব, বহুত এনজয় কৰিম। ৰাস পূজা বুলি ক'লে আচলতে সকলোৰে মনবোৰ আনন্দৰে ভৰি পৰে। হাউলি ৰাস পূজা বুলি ক'লে এইবিলাক প্ৰতিমূৰ্তি বহুত ভাল লাগিছে। তো এতিয়া মই গৈ আছোঁ ৰাস মন্দিৰৰ ভিতৰত। চ' বন্ধুসকল, এয়া আপোনালোকে দেখিছে, এইটো হ'ল মেইন মন্দিৰৰ প্ৰতিমূৰ্তি হয়। ইয়াত শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰতিমূৰ্তিবোৰ আছে। চ' আপোনালোকে দেখিছে, বহুত ভক্তৰ সমাগম ঘটিছে ইয়াতে। সকলোৱে মূৰ দোৱাইছে, কামনা কৰিছে সকলোৰে ভাল হয়। আৰু এয়া মই মন্দিৰৰ চাইডত দেখুৱাইছোঁ, দেখিছে এইবোৰ কিমান মানুহ ভিৰ হৈছে ইয়াত। বহুত ভাল লাগিছে, বহুত। এয়া বন্ধুসকল দেখিছে, মন্দিৰৰ চাৰিওফালে ঘূৰি আছোঁ, সকলোৱে চেলফি তোলাত ব্যস্ত। ফেচবুকত নিজৰ ফটোবোৰ আপলোড দিব চাগে, সেয়ে সকলো প্ৰতিমূৰ্তি চাৰিওফালে মানে ফটো তুলি আছে, চব চেলফি তোলাত ব্যস্ত হৈছে। বহুত ধুনীয়া ছোৱালী আহিছে ইয়াত, বহুত ধুনীয়া ল'ৰাও আহিছে, সকলোৰে সমাগম ঘটিছে। বিভিন্নজনে বিভিন্ন কামনা কৰি আহিছে, কিছুমানে নিজৰ ৰাধাজনীক বিচাৰি আহিছে। চব বহুত ভাল লাগিছে।
আমি এটা টেকলি পিঠা খাওঁ দেখাইছোঁ টেকলি পিঠা আৰু চাহ আমার দাসের ভিতরে পুরো তামান চাট ব্যস্ত হয়ে গেছে চাহ খাওয়ার ব্যস্ত হয়ে গেছে পুরো এনজয় করে গেছে তো আমিও করেছো জীবনের ব্যবস্থা করলো